অসমীয়া মানুহৰ ভোগালী বিহুক লৈ প্ৰস্তুতি প্ৰায় শেষ। উৰুকা নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ইতিমধ্যে কৰ্মৰ তাগিদাত ঘৰৰ পৰা দূৰৈত থকা প্ৰায় প্ৰতিগৰাকী লোক হৈছে ঘৰমুৱা। খানাপাৰাত উজনি মৰা যাত্ৰীৰ ব্যাপক ভিৰ দেখা গৈছে। খানাপাৰালৈ বিশেষ কাম এটাৰ বাবে আহিছিলোঁ। ট্ৰেফিক জামৰ লগতে ইমান ডাঙৰ বজাৰখন দেখি সঁচাই মনটো বৰ ভাল লাগি গৈছে। আচলতে এই বজাৰত অসমীয়া মানুহৰ ব্যৱসায় কৰিবলৈ বহুত সুবিধাও হৈছে। মৰণা মৰাৰ পাছত আচলতে যিবোৰ খেৰ ৰৈ যায়, সেই খেৰেৰে মেজি বা ভেলাঘৰ বনাই বিক্ৰী কৰিবলৈও সুবিধা পাইছে মানুহে। তাৰ উপৰি পিঠা পনা বিক্ৰী কৰিবলৈ এখন বজাৰ পাইছে। গতিকে ব্যৱসায় ক্ষেত্ৰতো মানুহৰ বহুতো লাভ হৈছে ইয়াত। আচলতে আমাৰ অসমীয়া মানুহৰ তিনিটা বিহু, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু, এই তিনিটা বিহুৱে ভাল লাগে। তাৰ ভিতৰত মোৰ আকৌ বেছি ভাল লাগে ভোগালী বিহুটি। পুহ মাহৰ ঠাণ্ডাত মেজিৰ জুই যোনটো তাপ গাত লাগে, সেইটো সঁচাকৈয়ে বৰ ভাল লাগে দেই। আজিকালি কৰ্মব্যস্ততাৰ বাবে মানুহৰ ঘৰত পিঠা পনা বনোৱা কমি গৈছে। ইয়াত আমি আহি নিজৰ প্ৰয়োজনীয় পিঠা পনাবোৰ কিনি ল'ব পাৰোঁ। তাৰোপৰি দেখিছেনে, বিভিন্ন সৰু ডাঙৰ মেজিৰে গোটেই বজাৰ ভৰি পৰিছে। মেজিৰ দাম আকৌ কোনোবাটো যদি 600 টকা, কিছুমানৰ দাম আকৌ 400 টকা। লগতে ভেলাঘৰ, চুঙাত দিয়া চাউল, গাহৰি মাংস আদিৰেও বজাৰ ভৰি পৰিছে। মাঘৰ বিহুৰ ইমানবোৰ বস্তু দেখি সঁচাই মন ভৰি পৰিছে। আহকচোন তেতিয়াহ'লে আমি সকলোৱে লগ লাগি এই সুন্দৰ অসমীয়া বিহুটি উপভোগ কৰোঁ। হেপ্পী মাঘ বিহু সকলোলৈ। বা বহুত দীঘল চোন ভিডিঅ'।